এইখিনি দোকান আছে এইটো দোকানী গৈছে বজাৰত এতিয়া এটাই হেৰি আনছে মাল আনছে এটাই আৰু কৰিছা আজি আমি চাম ধূপৰ খাটি কেনেকৈ ডিপ কৰা হয় অইলত এইটো এটা এনেকৈ বাকেট ল'ব লাগিব আমি ইয়াতে দুটা ফ্লেভাৰ ল'ম এটা হ'ল আমাৰ চন্দনৰ ফ্লেভাৰ এইটো হ'ল আপোনাৰ চন্দন আৰু এটা ফ্লেভাৰ আছে আমাৰ ইয়াতে কস্তুৰী এই দুটা ফ্লেভাৰত আমি ডিপ কৰিম তাৰ কাৰণে আমাৰ ইয়াতে ডিপ অইল আছে ইয়াতে আমাৰ 6 লিটাৰ ডিপ অইল আছে ইয়াৰ কাৰণে আমাক লাগে কাটা জুকিবৰ কাৰণে বাট আমাৰ এতিয়াৰ কাৰণে কাটাৰ ব্যৱস্থা নাই যাৰ কাৰণে আমি ইয়াক সমান মাত্ৰাত দুটা বাল্টিঙত ভগাই ল'ম দুটা ফ্লেভাৰৰ কাৰণে এতিয়া আমি ইয়াতে ডিপ অইলটো দি ল'ম আমি সমান মাত্ৰাত ইয়াত মিলাই লৈছো তেনেহলে আপোনালোকে চাব এতিয়া আমি কস্তুৰী ফ্লেভাৰৰ যেটো সেন্ট এটো আমি এটা বাল্টিঙত মিলাম তাৰ কাৰণে ফাৰ্স্ট আপোনালোকে চাই লব যে যেটো আপোনাৰ সেন্ট আছে এটো আপুনি ফাৰ্স্ট বটলৰ ভিতৰতে ভালকৈ মিক্স আপ কৰিব লাগিব জাৰ্কিং কৰা হৈ গল এতিয়া আমি এটো খুলি ইয়াত লগাই লম আমি ইয়াতে আপোনাৰ যেটো কস্তুৰী ফ্লেভাৰৰ সেন্ট হয় আমি ইয়াতে দি দিম বটলটো খালি হৈ যোৱাকে অলপ টাইম ধৰি ৰাখিব সেকেন্ড যেটো আপোনাৰ চন্দনৰ আছে আমি এটো ইয়াতে মিক্স কৰিম আমি ডিপ অইল আৰু যেটো সেন্টৰ ফ্লেভাৰ এটো ঢালি ললো এতিয়া ইয়াতে আপোনাৰ কথা হল কি আপোনালোকে যদি ইনস্ট্যান্ট আপোনাৰ ষ্টিকটো ইয়াতে ডুবাব বিচাৰিছে তাৰ কাৰণে আপুনি এই যেটো ডিপ অইল আৰু সেন্ট এটো ভালকে অন্তত 15 মিনিটমান মিক্স কৰিব লাগিব তেতিয়া আপুনি ইনস্ট্যান্ট ইউজ কৰিব পাৰে কিন্তু যদি আপোনালোকে এনেকৈ ইনস্ট্যান্ট নকৰি আৰু ধৰি লওক সময় লৈ কেনে আপোনালোকে কৰিব বিচাৰিছে আপোনাৰ লগত তাত সময় আছে তাৰ কাৰণে আপুনি ইয়াক 24 ঘণ্টা হোক বা যিমান সময় আপোনাৰ বিচাৰে সিমান দিন আপুনি ইয়াক এনেকৈ থৈ দিব তাৰ পিছত আপুনি ষ্টিকটো ডিপ কৰিব পাৰে কিন্তু আমাৰ তাত সময় নাই আমি পেকেজিং বিলাক আমাক অৰ্ডাৰ দিয়া আছে যাৰ কাৰণে আমি ইমিডিয়েট বনাই দিব লাগে সেইকাৰণে আমি ইনস্ট্যান্ট কৰিম তাৰ কাৰণে ইনস্ট্যান্ট কৰাৰ একেবাৰে ইজি প্ৰসেস হ'ল আপোনালোকে ভালকৈ ইয়াত যেটো ইয়াৰ ফ্লেভাৰ আছে মিক্স কৰি লব এতিয়া আমি ইয়াৰ কাৰণে এটা ষ্টিক ব্যৱহাৰ কৰিম এতিয়া ইয়াক আমি অন্তত 15 মিনিট মান ভালকে ইয়াক মিক্স কৰিম ইয়াতে আপোনালোকে দেখিব পাইছে আমাৰ ইয়াতে 25 কেজি ধূপৰ বান্ডুল আছে এনেকে 1 কেজি কে বান্ডুল বনোৱা হয় এটো এটা বান্ডুল আমি তাক অলপ অলপকে ভগাই লৈছো খুলি লব 1 কেজি একবাৰতে ডুবাই নিদিব আপোনালোকে পাৰিলে ইয়াক আধা কেজি কে কৰি ডুবাব যেনেকৈ আমি ইয়াত আধা কেজি বা তাতকে অলপ কমকেও হ'ব পাৰে মই মিক্স ইয়াত হেই কৰি লৈছো এতিয়া মই ইয়াতে এটো ডিপ কৰিম চাই থাকব আপোনালোকে এনেকে ষ্টিকটো আপোনালোকে চাব এটো যেটো ইয়াত বাম্বু ষ্টিকত আপোনাৰ যেটো ইয়েলো পইণ্ট আছে এটোহে এনেকে লব আৰু ইয়াৰ ব্ল্যাক পইণ্টটো ডুবাব লাগিব ডুবাওতে এনেকে বেছি টাইম ৰাখিব নালাগে খুব বেছি 6 সেকেন্ড মান এনেকে ডুবাই ৰাখিব কৰিম ওকে আমি ডিপ কৰি লৈছো আপোনালোকে দেখিব পাইছে ইয়াত যেটো ষ্টিক আছে সেই ষ্টিকৰ পৰা আপোনালোকৰ ভিতৰত পুৰা অইলটো সোমাই যাব লাগিব সেই কাৰণে ইয়াক ভালকে এনেকে দবাই লব যাতে এটো মেল খাই যায় আৰু এতিয়া এনেকে ডুবাই দিব যাতে ভিতৰলৈকে ভালকে লাগি যায়
এতিয়া ডুবোৱা হোৱাৰ পিছত কমচে কম অলপ টাইম ইয়াক এনেকে ওপৰত ধৰি ৰাখিব যাতে ইয়াৰ অইলটো ওলাই যায় অলপমান ওলোৱাৰ পিছত আপুনি ইয়াক ফ্লোট কৰি দিব কাৰণ ইয়াৰ কিছুমান অইল আমাৰ তললৈকে ইয়াত লাগা নাই যাৰ কাৰণে ই ৰাস্তাইদি তললৈকে আহি যায় এনেকে ঘূৰাই দিব দি কেনে ইয়াক বঢ়িয়াকে ইয়াত ৰাখি দিব এনেকৈ থব যাতে ইয়েলো ভাগটো আপোনাৰ তলত থাকে আৰু ব্ল্যাক ভাগটো আপোনাৰ ওপৰত আহি যায় আৰু এনেকে ইয়াক ইয়াতে থৈ দিব এইটা হেৰি কৰিবি বুধবাৰ মানে সৰি আজি কিবা শুকুৰবাৰ মানে চেণ্টাৰত লৈ আহিবি হা এই ল'ৰাটো তোমাৰ লগত দিছিল কিয় এই চাবি ডাল দিয়া চাবি ডাল পাশে আছে না মেয়ে আনো নে মোক খাস করে দিয়ে মই চাই চাই বানাই থাকো এই ঘরে থাকো